তহঁতে সদায় ইয়াতে আহোঁতে মুদবি ইয়াতে ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই চেনেল প্ৰণৱজ্যোতি লাইফষ্টাইল। তো আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু মোৰ লগত আছে দুটা গছৰ পুলি ঘৰৰ পৰা লৈ আহিছোঁ, এটা আমৰ আৰু এটা সফিৰ আমৰ, আৰু মোৰ লগত আছে অভিজিত আৰু লাকু। তো আমি এটা জাগা চিলেক্ট কৰি আছোঁ গছপুলি ৰুবলৈ, আৰু গোটেইখিনি ল'ৰা ছোৱালীক মাতিছিলোঁ, কিন্তু ইমান টকা লুভিয়া এইটা দোকানত যাবলগীয়া আহিছে ইনকে টকাৰ বেগ লৈ পেলাই। তো ভাই তোমালোকৰ নিচিনা মানুহৰ কাৰণে পৃথিৱীখন ধ্বংস হ'ব এদিন। আৰু অভিজিতে বহুত কষ্ট কৰি আছে ইয়াতে। তো আমাৰ প্ৰথম গছৰ পুলিটো আৰম্ভ হ'ব, গোবৰ দিলোঁ। এইটো কোনটো ৰুম? কোনটো ৰুম? দুটা একেলগে? হেই কি কোৱা? সেই এটা বেলেগ এক্সট্ৰাকৈ ৰুই থৈ দিয়া লৈছোঁ, একো নহয়, একো নহয়, এটা এনেই ৰুইছোঁ, সেইটোৱে এইটো হৈ যাব। তো এইটোত মাটি নাই, সফিৰামটো ইয়াতে দিলি তোৰ খাই সফিৰাম শেষ কৰিব, তোৰ সফিৰামটো খাই শেষ কৰিব। এইটো সফিৰামৰ পুলি। তো গাইছ আমি এইটো সফিৰামৰ পুলি ৰুইছোঁ, আৰু আমি যেতিয়া বিয়া বাৰু হোম চলি পুলি হ'ব, দেখিছা নেকি আমাৰ সফিৰামটো খাব পাৰে, তাকে আশা কৰি দিছোঁ। মাটি কি দিছা? গোবৰ অ' মাই ডগছ। সফিৰামৰ পুলি হ'বই, সফিৰামৰ পুলি হ'বই, আহাবাৰ সফিৰাম খাব পাম। থাকিলে গম নাপাব ইয়াতে যে সফিৰামৰ পুলি আছে, এই বেছি আহিছে নেকি? পানী হৈ দিয়ে অলপ মৰি যাব। আৰু তহঁতে সদায় ইয়াতে আহোঁতে মুদবি ইয়াতে সফিৰামডাল এতিয়া মুতি দিয়ে পানী পাব, মুঠত আমাৰ বহুত সাৰ থাকে না। চ' এক্সট্ৰাকৈ তহঁতে পানী দিবা নাহে, গতিকে এতিয়া ভিডিঅ'ত দেখা পাই সফিৰামৰ পুলি ক'ত আছে, পুলি দেখাব নগৈ এতিয়া চৰালি দিম, পুলি ৰোৱা চিষ্টেম আছে। সেইটো সঁচাকৈ হৈ যাব লাগে এইকেইটা। কষ্টটো ক'ত দিবি? দেখাই নাই ক'ত কি আছে, পানী দি আছে, ছাগলী বিচাৰি নাপাব এতিয়া, ছাগলী বিচাৰি নাপাব। হয় নালাগে হ'ব গম পোৱাকৈ। আৰু এই দাদা মামা আহিব, মামা আৰু আমাৰ গছৰ পুলি দুটা ৰোৱা হৈ গ'ল, আৰু কোনোবাই লৈ আহিলে আমি ৰুই থাকিম। আৰু আজি আমাৰ ইয়াত মংগলদৈ বাইপাছটো শুভাৰম্ভণি হ'ব, আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা আহিব, আৰু ক'ত আহিব দেখাই আছোঁ আমাৰ ইয়াৰ পৰা দেখি এইখিনি। তো ইয়াত আহি উদ্বোধনী কৰিব, আৰু মংগলদৈ কলেজৰ ফিল্ডত এখন মিটিং হ'ব। গৰম লাগি এইফালে গৰম লাগিব। আমাৰ ইয়াত শিলিখা পুলি বহুত আছে, তো মই এটা ল'লোঁ ঘৰত ৰুবলৈ, আৰু কাৰোবাক যদি লাগে আমাৰ নঙলত আহি ইয়াৰ পৰা শিলিখা পুলি ৰুই লৈ যাব পাৰে। মই কেবি গ'লা বুলি ৰুম। তো ইয়াত খালৰ গড়াত এটা শিলিখা পুলি ৰুলোঁ, ইয়াত মানে মাটিটো খহি খহি গৈ থাকে। তো বাপাটো হ'বা দেই ধুনীয়াকৈ। এই ওপৰত দিলি এই ছাগলী, ততে ততে পুলি নাখা। এই ভালকৈ দিম, মই কি কৰিম চাবি। ইয়াতো ধৰি গছৰ পুলি থাকিব নোৱাৰি, ইয়াৰ আজি অৱস্থা বেয়া।